লাভলি মমো চেনেলটোলৈ আপোনালোকক স্বাগতম। আপুনি ইংৰাজী ক'ব খোজে নেকি? যদি আপুনি ইংৰাজী ক'ব খোজে তেনেহ'লে মোৰ এই ভিডিঅ'টোত যিবিলাক ৱাৰ্ড দিছোঁ এইবিলাক ৱাৰ্ড শিকাটো নিতান্তই প্ৰয়োজনীয়। আই মানে মই। মইৰ ইংৰাজী আই। হি মানে বা হিৰ অসমীয়া সি। তেওঁ, তেখেত, মতা মানুহ, পুৰুষ। তেনেহ'লে সিৰ ইংৰাজী হি, তেওঁৰ ইংৰাজী হ'লেও হি হ'ব, তেখেত হ'লেও হি হ'ব। সি মানে বা অসমীয়া তাই, তিৰোতা। স্ত্ৰীলিংগ প্ৰাণীৰ ক্ষেত্ৰত সি ব্যৱহাৰ কৰা হয়। তাইৰ ইংৰাজী সি, তিৰোতাৰ ইংৰাজীও সি হয়। হাড় মানে বা হাড়ৰ অসমীয়া তাইৰ বা তাইক, তেওঁৰ বা তেওঁক, তেখেতৰ বা তেখেতক, তাইৰ বা তাইক বুজাবলৈ হাড় ব্যৱহাৰ কৰা হয়। হিমৰ অসমীয়া বা হিম মানে তেওঁক, তাক বা তেখেতক। তেওঁৰ ইংৰাজী হিম, তাক যদি হয় হিম হ'ব ইংৰাজী। তেখেতক বুজালেও হিম হ'ব ইংৰাজী। ইউ মানে বা ইউৰ অসমীয়া তুমি, তোমালোক, আপুনি, আপোনালোক, তই, তহঁত। তুমিৰ ইংৰাজী তেনেহ'লে কি হ'ব? ইউ। তোমালোকৰ ইংৰাজীও ইউ হ'ব। ইয়ৰ মানে বা ইয়ৰৰ অসমীয়া তোৰ, তোমাৰ, আপোনাৰ। আপোনাৰ ইংৰাজী ইয়ৰ। তোমাৰ ইংৰাজী হ'লেও ইয়ৰ হ'ব। তোৰ ইংৰাজীও ইয়ৰ। মাই মানে বা মাইৰ অসমীয়া মোৰ বা নিজৰ বা মোৰ ইংৰাজী মাই। মিৰ অসমীয়া বা মি মানে মোক, মোলৈ, মোৰ ফালে। নিজক বুজাবলৈ মি ইংৰাজী হয়। মোক ইংৰাজী মি, মোলৈ ইংৰাজীও মি, মোৰ ফালে হ'লেও মি হ'ব। এণ্ড মানে বা এণ্টৰ অসমীয়া আৰু। আমি এণ্ড মানে আৰু বুলিয়ে জানো, কিন্তু এণ্ড মানে তাৰ উপৰিও। উল্লেখ কৰাটো বা কৰাবোৰৰ বাদেও এণ্ড ব্যৱহাৰ কৰা হয়। এণ্ড মানে আৰু। আৱাৰ মানে বা আৱাৰৰ অসমীয়া আমাৰ। আমাৰ ইংৰাজী আৱাৰ। আউট মানে বা আউটৰ অসমীয়া বাহিৰলৈ, আঁতৰত, ঘৰৰ পৰা দূৰত। তেনেহ'লে বাহিৰলৈৰ ইংৰাজী হ'ব আউট। আঁতৰত ইংৰাজী হ'ব আউট। ঘৰৰ পৰা দূৰত বুজালেও আউট হয়। অ'কেৰ ইংৰাজী অ'কে মানে বা অ'কেৰ অসমীয়া ঠিক আছে, ভাল বাৰু। আপন মানে বা আপনৰ অসমীয়া ওপৰত, ওপৰতৰ ইংৰাজী আপন। আণ্ডাৰ মানে বা আণ্ডাৰৰ অসমীয়া তলত, তলিত, তললৈ। নিম্নৰ ইংৰাজী কি হ'ব? আণ্ডাৰ। তললৈ হ'লেও আণ্ডাৰ হ'ব, তলত হ'লেও আণ্ডাৰ হ'ব ইংৰাজী। আপ মানে বা আপৰ অসমীয়া ওপৰলৈ, ওপৰলৈৰ ইংৰাজী আপ। দিছ মানে বা দিছৰ অসমীয়া এইটোৰ ইংৰাজী তেনেহ'লে কি হ'ব? দিছ। এইৰ ইংৰাজী দিছ হ'ব। ডেট মানে বা ডেটৰ অসমীয়া সেইটো, সৌটো, যাক, যিটোক, যিহক, যে। তেনেহ'লে যেৰ ইংৰাজী কি? ডেট। যিহকৰ ইংৰাজীও ডেট হ'ব, সেই হ'লেও ডেট হ'ব, সৌ হ'লেও ডেট হ'ব। যিটোক হ'লেও ডেট হ'ব ইংৰাজী। দিছ মানে
বা দিছৰ অসমীয়া সেইবোৰ। সেইবোৰেৰ ইংৰাজী দিছ। দো মানে বা দোৰ অসমীয়া যদিও। যদিওৰ ইংৰাজী দো। থট মানে বা থটৰ অসমীয়া মনলৈ অহা ভাৱ বা ভাৱনা। তেনেহ'লে ভাৱনাৰ ইংৰাজী কি হ'ব? থট। মনলৈ অহা ভাৱ ইংৰাজী হ'ব থট। থেংক মানে কি? বা থেংকৰ অসমীয়া ধন্যবাদ জনা, কৃতজ্ঞতা জনা। ইংৰাজী কি হ'ব? থেংক। দেন মানে বা দেনৰ অসমীয়া কৈ। তাৰমানে কাৰো লগত তুলনা কৰা বুজায়। থেংক ইউ মানে বা থেংক ইউৰ অসমীয়া তোমাক ধন্যবাদ। তোমাক ধন্যবাদৰ ইংৰাজী কি হ'ব? আমি যদি ইংৰাজীত কওঁ থেংক ইউ। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু লগতে থকা বেল আইকনটো টিপি দিব নতুন নতুন ভিডিঅ' পাই থাকিবলৈ, আৰু লগতে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। থেংক ইউ।